আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱস অৰ্থাৎ ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডে। আৰু এই ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডে ৰাষ্ট্ৰসংঘই UN ডিক্লেয়াৰ কৰিছে। আজি অসমত তথা গোটেই ভাৰতবৰ্ষত ইণ্ডিজিনিয়াছ কমিউনিটি, ট্ৰাইবেল কমিউনিটি, আদিবাসী কমিউনিটি তেখেতসকলে এই দিৱসটো পালন কৰিছে। আৰু এই দিৱসৰ পালন কৰা মেইন উদ্দেশ্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলাত। কাৰণ আমি আমাৰ সংস্কৃতি, আমাৰ কালচাৰ, আমাৰ যিবিলাক লেংগুৱেজ আছে, আমাৰ যিবিলাক সাংস্কৃতিক গুণাগুণ আছে, সেইবিলাক আমি দেখাব খুজিছোঁ। লগতে আমি আদিবাসী হিচাপে, ট্ৰাইবেল হিচাপে, ইণ্ডিজিনিয়াছ হিচাপে আমি যিখিনি ভাৰতত তথা অসমত যিখিনি আমি স্বীকৃতি পোৱা নাই, বিশেষকৈ অসমত আদিবাসীসকলে জনজাতিকৰণ পোৱা নাই, শ্বিডিউলিং আমি পোৱা নাই। চাহ বাগানত হাজিৰা আজি 205 টকা, এতিয়াও হাজিৰা বঢ়া নাই। খুব কম খৰচত তেখেতসকলে চাহ বাগানত লেবাৰ হিচাপে, কৰ্মী হিচাপে, মজদুৰি হিচাপে কাম কৰি আছে 205 টকাত। গতিকে আমি 525 টকা বিচাৰিছোঁ। মাটিৰ অধিকাৰ নাই। আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি ইণ্ডিজিনিয়াছ কমিউনিটি, গোটেই ভাৰতত আমি ট্ৰাইবেল মানুহ, খিলঞ্জীয়া মানুহ, কিন্তু অসমত যিহেতু আমি ট্ৰাইবেল নহয়, আমাৰ অসমত মাটিৰ অধিকাৰো আমাক দিয়া নাই। গতিকে এই ৰেলীৰ জৰিয়তে, কালচাৰেল ৰেলীৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ মহামহিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, আমি তেখেতলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু আমাৰ যিবিলাক অসমৰ আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা আছে, আদিবাসীসকলক জনজাতিকৰণ, চাহ বাগানৰ হাজিৰা 525 টকালৈ বৃদ্ধি কৰা, মাটিৰ অধিকাৰ, এই গোটেই যিবিলাক আমাৰ যিবিলাক মানৱ অধিকাৰ আছে, হিউমেন ৰাইটছ আছে, আমাৰ যিবিলাক সাংবিধানিক কনষ্টিটিউশ্যনেল ৰাইটছ আছে, সেইবিলাক আজি আমি উপস্থাপন কৰিবলৈ গৈ আছোঁ। হ'ব।